মই আজি উপস্থিত আছোঁ মই শিক্ষা গ্ৰহণ কৰা যিখন মোৰ প্ৰাথমিক বিদ্যালয় সেই প্ৰাথমিক বিদ্যালয়খনত ইতিমধ্যে মই আহি উপস্থিত হৈছোঁ। বহুদিনৰ পৰা দেখাম বুলি ভাবি আছিলোঁ, সেই বিদ্যালয়খন দেখুৱাব পৰা নাছিলোঁ। এয়া আপোনালোকে দেখি আছে যিখন নামটো আপোনালোকে দেখিছে, সেইখন মৰিগাঁও অভ্যসন প্ৰাথমিক বিদ্যালয়। মৰিগাঁও অভ্যসন প্ৰাথমিক বিদ্যালয় 1948 চনত স্থাপিত হৈছিল। এইটো মৰিগাঁও জিলাত অৱস্থিত আৰু শিক্ষাখণ্ড হ'ল মায়ং শিক্ষাখণ্ডত পৰে। এই গোটেই আপোনালোকক মই পঢ়া প্ৰাথমিক বিদ্যালয়খনৰ গোটেই কেম্পাছটো আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। এয়া দেখিছে আপোনালোকে। মই কেমেৰাটো চেঞ্জ কৰি ল'লোঁ, ফ্ৰণ্ট কেমেৰাৰ পৰা বেক কেমেৰা কৰি ল'লোঁ দেখাব সুবিধাৰ কাৰণে। আচলতে মোৰ ফ্ৰণ্ট কেমেৰাটোৰ অলপমান ৰিজলিউশ্যনটো কম কাৰণে ভিডিঅ'টো ভাল নহয়। বেলেগ মই কেমেৰা ল'ব পৰা নাই, মোবাইলেদিয়ে ভিডিঅ' কৰি আছোঁ যিহেতু। এইখন দেখিছে মোৰ বিদ্যালয়খন মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিছোঁ। এইটো আছিলে পঞ্চম শ্ৰেণী, এইটো পঞ্চম শ্ৰেণীত বহুতখিনি পৰিৱৰ্তন হৈছে আচলতে ক'বলৈ গ'লে। এতিয়া বন্ধ আছে বিদ্যালয়, এনেও এইকেইদিন প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ আছে আৰু সময়টো মই অলপমান দেৰিকৈ আহিছোঁ, গতিকে ইয়াত কোনো মানুহ মই এতিয়ালৈকে লগ পোৱা নাই। আমাৰ ইয়াতে মোৰ মনত আছে, আমাৰ ইয়াত আৰ্ট ক্লাছ হৈছিলে এই কোঠাটোত, ভোজন কক্ষ লিখা হৈ আছে। এইবোৰ ৰুমবোৰ অলপ চেঞ্জ হৈছে, কিন্তু মানে কি নামবোৰো সলনি হৈছে অলপ। এইটোত কিন্তু আমি আৰ্ট স্কুল আছিল মই প্ৰথম আৰ্ট শিকিছিলোঁ। মোৰ বয়স তেতিয়া আছিলে, মোৰ শ্ৰেণী আছিল, মোৰ 4ৰ্থ শ্ৰেণীত আছিলোঁ মই তেতিয়া। 4ৰ্থ শ্ৰেণীত থাকোঁতে মই ইয়াত আৰ্ট শিকিছিলোঁ। এইখিনি মই দেখুৱাই দিছোঁ। গোটেই বাৰান্দাখন মৰিগাঁও অভ্যসন বিদ্যালয়। উৎসৱ বিদ্যাৰম্ভ 2019 মৰিগাঁও অভ্যসন প্ৰাথমিক বিদ্যালয় লিখা হৈ আছে। আৰু ইয়াত আগতে এইবোৰ নাছিলে, ইয়াত এইবোৰ মহৎলোকৰ বাণী যিবোৰ লিখা হৈ আছে। অসম প্ৰাথমিক শিক্ষা আঁচনি পৰিষদৰ তৰফৰ পৰা এইবিলাক শিক্ষাই ছোৱালীৰ বৰণ ধন, এইবোৰ বৰ ধুনীয়া ধুনীয়া কথা লিখা হৈ আছে আৰু বিভিন্ন ছবিবোৰ আছে। আগতকৈ বহুতখিনি উন্নত হ'ল বুলি ক'ব লাগিব। আগতকৈ বহুতখিনি ভাল হৈছে। মই থাকোঁতে যিসকল শিক্ষক আছিলে, সেই শিক্ষক শিক্ষয়িত্ৰী ইতিমধ্যে সকলোবোৰে ৰিটায়াৰ হৈছে, অৱসৰ গ্ৰহণ কৰিছে। তাত আমাৰ এই আছিল, আমাৰ মনত আছিল উমেশ্বৰী দেৱী, শ্ৰীযুতা উমেশ্বৰী দেৱী আছিল, আৰু তেনেকৈ এগৰাকী আছিল নিভা বাইদেউ বুলি কওঁ আমি। এই নামবিলাকো পাহৰিছোঁ মই, কিন্তু স্কুলখনৰ প্ৰতি বহুতখিনি মোৰ মানে মৰম আছে, সেইকাৰণে মই আজি স্কুলখন আপোনালোকক দেখুৱাবলৈ আহিলোঁ। আৰু এজোপা বকুল গছ। কি এক সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। খুব সুন্দৰ সুন্দৰ কথাবোৰ ইয়াত লিখা হৈ আছে। লক্ষ্যত উপনীত হ'বলৈ মানসিকভাৱে শক্তিশালী হোৱা প্ৰয়োজন। বিপদত আন্তৰিকতাপূৰ্ণ সম্পৰ্কই সদায় সংগ দিয়ে। ইয়াত বৰ ধুনীয়া ধুনীয়াবোৰ মহৎলোকৰ বাণী লিখা হৈ আছে। ইয়াত অংগনবাড়ী কেন্দ্ৰ এটাও আছে। আগতে সেইটো আছিলে নাই পাহৰিছোঁ, কিন্তু এতিয়া আছে। তেনেকৈ ঠিক দেখালোঁ আপোনালোকক। এতিয়ালৈ আপোনালোকে দেখিবলৈ পালে বিদ্যালয় পৰিৱেশসমূহ, আৰু ইয়াতে যিবোৰ লগত কোৱাৰ্টাৰবোৰ আছে, ইয়াত লগত আছিল। আগতে আমি ইয়াত পঢ়ি থকা সময়তো ইয়াত আছিলে আপোনাৰ, তাতে যিসকল আৰক্ষী বিভাগৰ যিসকল আৰক্ষী নিৱেশো হয়, এইটো এটা পুলিচ ৰিজাৰ্ভ হয়, গতিকে আৰক্ষী নিৱেশৰ যিবিলাক কোৱাৰ্টাৰ আছে সেইবোৰ আছিলে, সেইবোৰ ইয়াতো দেখা পাইছিলে। আৰু এইটো আমাৰ ৰোডৰ পৰা বহুত লগত হয়। আপোনালোকে যদি দেখা পায় এতিয়া চাব পাৰিব আপোনালোকে, এই অঞ্চলৰ পৰা যিটো আমাৰ মৰিগাঁৱৰ যিটো মেইন ৰোড, মৰিগাঁও টু নগাঁও যিটো মেইন ৰোড, সেই তাৰ পৰা ইয়াত বহুতখিনি ওচৰতে হয়। এই বিদ্যালয়খন বহুতখিনি ওচৰত হয়। তাৰ পৰা মানে যিটো যোগাযোগৰ ব্যৱস্থা সেইটো বহুত ভাল, সেইটো আপোনালোকে দেখিব পাইছে। আৰু এতিয়া মই অলপ পিছফালে স্কুলৰ বেলেগ চোতালৰ ফালে গৈ আছোঁ। পিছফালটো আমি দেখুৱাম আপোনালোকক। বহুতখিনি পৰিৱৰ্তন হৈছে। এইটো আগত যেনেকুৱা আছিল তাতকৈ এতিয়া বহুত ধুনীয়া ধুনীয়া এইবোৰ ধুনীয়া ব্যৱস্থা হৈছে। যিবোৰ টয়লেট, পানী টেংকিৰ ব্যৱস্থা হৈছে ইয়াত নতুনকৈ, আৰু আপোনাৰ যিটো টয়লেটবোৰ আগতকৈ বহুতখিনি ভাল হৈছে টয়লেটবোৰ। আৰু ইয়াতে এইখন ফিল্ড এখন আছে, খেলপথাৰ আছে। এই খেলপথাৰখন ইয়াৰ পৰা দেখি থাকে এনেকৈ। আৰু এটা কথা কওঁ যে যিটো প্ৰাথমিক শিক্ষাৰ ডায়েট, এইটো যিটো প্ৰাথমিক শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ এইখিনিতে ইয়াৰ লগতে অৱস্থিত। আৰু ইয়াতে এখন খেলপথাৰ আছে, এখন দেখিছে আপোনালোকে, ল'ৰা ছোৱালীবোৰে খেলি আছে। অলপ সিফালে গ'লে আৰু অলপ ভালকৈ দেখুৱাব পৰা যাব।
ইয়াতে ল'ৰা ছোৱালীবোৰে খেলি আছে মই অলপ ভালকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ এটা ঘটনা মনত আছে মোৰ এদিন শ্ৰেণীকোঠাত ছোৱালী ইমপ্ৰেছ কৰিবৰ কাৰণে লগৰ ছোৱালী ইমপ্ৰেছ কৰিবৰ কাৰণে ডান্স কৰি থাকোঁতে মোক আলি ছাৰ নামৰ যিজন মোৰ ছাৰ আছিলে সেই ছাৰজনে মোক বহুত পিটিছিলে আৰু মই বেগটোৰ পৰা বহি থাকোঁতে বেঞ্চত বেগটোৰ পৰা পোনে পোনে বহি নাথাকি কাষত বহি থাকোঁ বাবে মোক চুলিত ধৰি টানি আনি তেওঁ বেগটোৰ পোনে পোনে বহাই দিছিলে সেইবোৰ মোৰ মনত আছে আৰু এইজনী ছোৱালীজনীক এদিন কেনেকৈ সাৱটি ধৰিছিলে বুলি যেতিয়া সুধিছিলে মই তেতিয়া গছ এজোপা সাৱটি ধৰি দেখুৱাই দিছিলোঁ কেনেকৈ ধৰিছিলোঁ গতিকে বহুতখিনি মই ফূৰ্তি কৰি বহুত দুষ্টালি কৰি পেলাই পাৰ কৰিছিলোঁ স্কুলীয়া জীৱন পঢ়াটো বহুত ভাল আছিলোঁ সকল দেখিলে আজি মই যি অধ্যয়ন কৰা মৰিগাঁও জিলাৰ যি অভ্যাসন প্ৰাথমিক বিদ্যালয় আছে সেই প্ৰাথমিক বিদ্যালয়লৈ আপোনালোকক লৈ আহিলোঁ দেখুৱালোঁ প্ৰাথমিক বিদ্যালয়খন ক'ত অৱস্থিত কেনেকুৱা এক সুন্দৰ পৰিৱেশ বহুত দিনৰ পৰা মই দিম বুলি ভাবি আছিলোঁ দিব পৰা নাছিলোঁ আজি মই সময় উলিয়াই আহিলোঁ আহি পেলাই গোটেই বিদ্যালয়খন আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ ইয়াৰ যিসকল শিক্ষক স্কুল খুলিলে বিদ্যালয় খোলাৰ পাছত শিক্ষকসকলকো আপোনালোকৰ লগত লগ কৰি দিবলৈ মই যত্ন কৰিম বুলি ভাবিছোঁ আৰু আজিলৈ মোৰ স্কুলখনৰ পৰিচয়েৰে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ